মোৰ ঘৰ নাপ্তিপাৰা কলাইগাঁও ডিষ্ট্ৰিক্ট ওদালগুৰি মই 2018 চনৰ জুলাইত মানে ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছিলোঁ ফাৰ্মখন এতিয়া এই 2 বছৰে হৈ গ'ল এতিয়া মানে গাহৰি পোৱালি প্ৰডাকশ্যন কৰি আছোঁ আৰু যি গাহৰি পোৱালি এই পোৱালি মোৰ ঘৰৰ পৰাই বিক্ৰী হয় মই এনেকুৱা ধৰ বেপাৰীৰ কোনো যোগাযোগ এতিয়ালৈকে কৰা নাই মোৰ ঘৰতে অৰ্ডাৰ হয় ইয়াৰ পৰা মানুহখিনি আহি ফাৰ্মিং যিখিনি নতুন ফাৰ্মিং কৰিব বুলি তেওঁলোকে ভাবিছে তেওঁলোকে লৈ যায় আহি সেইখিনি আৰু 3টা জাত আছে হেমচিয়াৰ আছে ইয়ৰ্কশ্বায়াৰ আছে আৰু লাষ্ট ব্লেক আছে মই বিক্ৰী নকৰোঁ ইয়াতে মোৰ ঘৰতে অৰ্ডাৰ হয় মানে ঘৰৰ পৰা ছাপ্লাই হয় আৰু যদি ধৰ উন্নত জাতৰ গাহৰি ফাৰ্ম কৰিব মনত ভাবি আছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে মোৰ ইয়াতে ভাল পোৱালি আছে মানে 3টা জাতৰ আছে ভাল উন্নত জাতৰ পোৱালি নিফালে মানে পুহিলে আৰু লাভৱান হ'ব মানে পটককৈ লাভৱান হ'ব পাৰিব আৰু হয় ছাপ্লাই দিয়ে পঢ়িবৰ কাৰণে তেওঁলোকে নিব তেওঁলোকৰ আপুনি পাব নিশ্চয় পাব 7002229307 এইটো জিঅ' আৰু এটা এয়াৰটেল আছে 9854552321 কিন্তু গাহৰি বিক্ৰী কৰি ফলৱৰ্তীটো হৈছে যথেষ্ট হৈছোঁ চলি আছোঁ ল'ৰা ছোৱালী পঢ়ি আছে ঘৰখন চলাই আছোঁ যথেষ্ট লাভৱান হয় মানে নিজে যদি কষ্ট কৰিব পাৰে যথেষ্ট লাভৱান আৰু ভাল বিজনেছ আৰু এইটো কাৰো কথা শুনিব নালাগে এইটোৱে আৰু মানে আপুনি নিজে স্বাৱলম্বী হৈছে হয় নিজে মই 100% স্বাৱলম্বী এতিয়া এইটো গাহৰি পালন কৰি আপুনি কেইজনমান মানে পৰিয়াল আপুনি মোৰ এতিয়া ধৰ আমি মিছেছ মই আৰু ল'ৰা এজন ছোৱালী এজন আমি 4জন পৰিয়াল ধুনীয়াকৈ চলি আছোঁ আৰু চিন্তা নোহোৱাকৈ আৰু অভাৱ হোৱা নাই ধুনীয়া চলি আছোঁ মোৰ এইবাৰ অসুবিধা হৈছে এইবাৰ লকডাউনত পোৱালি বহুত ৰৈ গ'ল ডাঙৰ হৈছে সেইটো পোৱালি মানে অৰ্ডাৰ আছিলে কিন্তু মানে নিব অহা নাই যিহেতু গাড়ী ঘোঁৰা চলিব দিয়া নাই কাৰণে মানে নিব অহা নাই কাৰণে পোৱালি বহুতখিনি ৰৈ গ'ল হ'লেও কালিৰ পৰা আকৌ ষ্টাৰ্টিং কৰিম আৰু পোৱালি কালিৰ পৰা নিব আহিব সেইটোৱে আৰু কাকবা যদি পোৱালিক লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব মোৰ ফোন নাম্বাৰ দি দিছোঁ মই গাহৰি পালক হিচাপে মই নতুন প্ৰজন্মক এইটোৱে মই অনুৰোধ কৰিব বিচাৰোঁ যে চৰকাৰী যিকোনো নিবিচাৰি ঠিকা থুকুলি নিবিচাৰি যদি আমি সকলোৱে যদি এনেকুৱা ধৰ উন্নত জাতৰ ফাৰ্মিং কৰি ফালে যদি আমি নিজে স্বাৱলম্বী হ'ব পাৰোঁ তেতিয়াহ'লে মানে বহুত ভাল বুলি মই ক'ব বিচাৰোঁ আৰু নিজকে আৰু নতুন প্ৰজন্মক মই এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ আৰু নাই তেনেকুৱা চৰকাৰৰ ফালৰ পৰা মই কোনো সাহায্য পোৱা নাই গাহৰি মই নিজে কষ্ট কৰি অলপ বনাই পেলাই আজি এইখিনি হৈছোঁ আৰু এতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিঙত 8টা আছিলে পোৱালি সৰু পোৱালি আনিছিলোঁ মই তাৰপিছত অলপ ডাঙৰ কৰি আকৌ ডাঙৰ হৈ মানে পোৱালি দি আছে নিজৰ পোৱালিকে মই ৰাখি এইখিনি ডাঙৰ হৈছে মই ফাৰ্ষ্ট পোৱালি তেজপুৰ মনোজ বসুমতাৰীৰ পৰা আনিছিলোঁ 5জনী আৰু ডিপিলাৰ পৰা আনিছিলোঁ এই 4জনী তেনেকুৱা অৱশ্যে মোৰ 2 বছৰ হৈ গ'ল এতিয়ালৈকে গাহৰি তেনেকুৱা কোনো বেমাৰ হোৱাৰ মানে দেখা নাই আৰু আকৃতিও দেখা নাই মই আৰু হোৱাও নাই তেনেকুৱা কিন্তু এইবাৰ সোৱাইন ফ্লু অহাৰ কাৰণে চৰকাৰৰ ফালে আমাৰ কলাইগাঁও ভেটেনাৰীৰ পৰা আহি ভেকচিন দি থৈ গৈছে ডক্টৰে আহি সেইখিনি আৰু একো অসুবিধা পোৱা নাই কোনো সুবিধা পোৱা নাই আৰু মেইন কথা কি গাহৰি বেমাৰ মানে বেমাৰটো যদি গাহৰি ফাৰ্মখন যদি চাফাকৈ ৰখা হয় তেতিয়া বেমাৰ আহি নপৰে পটককৈ মই সন্ধিয়া হ'লে ধূপ ধূনা এনে জ্বলাই দিওঁ অলপ ফেনেল চেনেল ছিটাই দিওঁ এনে হয় আমাৰ এইটো শ্বেয়াৰ হয় এইটো মোৰ ঘৰতে ঘৰৰ পোৱালি আৰু তাৰপিছত আৰু আচ্ছা এইটো তাৰমানে মাংসৰ কাৰণে এইবাৰে ফাৰ্ষ্ট হয় মাংসৰ কাৰণে এইবাৰে ফাৰ্ষ্ট দিছে নেকি হয় এইবাৰ ফাৰ্ষ্ট মানে আৰম্ভ কৰিছোঁ আৰু এইটো কি হয় হেমচিয়াৰ হয় এইটো হেমচিয়াৰ হয় মাক হয় এইটো মানে আজি ৰাতি হয়তো পোৱালি দিব পাৰে এনে কেই বছৰ হৈছে এইটো 2 বছৰে হৈছে মানে 1.5 বছৰ আৰু এইটো আজি ৰাতি পোৱালি দিছে এইটো হেমচিয়াৰ না আজি ৰাতি দিছে চব গাভী আছে হেমচিয়াৰ না হয় এইটো লাষ্ট ব্লেড সেইটো কি কয় লাষ্ট ব্লেড হৈছে
হয় এইবাৰ ফাৰ্ষ্ট হয় এইটো কিমান কুইণ্টেল মান যেনেকৈ মই কিমান এইটো কুইণ্টেল মান ডাঙৰ হ'ব অহা মাঘলৈকে টাৰ্গেট লৈছোঁ আৰু মাঘলৈকে ন হয় হয় তেতিয়াহ'লে মাঘলৈকে কিমান মান হ'বগৈ এইটো 120 মান হ'ব লাগে 120 কিলো এটাত হয় 1 কুইণ্টেল 20 কিলো